আজি আমাৰ স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযান হালদাৰ তৰফৰ পৰা এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। ইয়াৰ উদ্দেশ্য হ'ল পোনতে আমাৰ যিবিলাক হিচাপ জমা খৰচৰ হিচাপৰ কথা থাকে, এই হিচাপবিলাক দাখিল কৰিব সৰ্বদিনকে, আৰু লগতে আগন্তুক যি 2 অক্টোবৰত গান্ধী জয়ন্তী আছে, এই গান্ধী জয়ন্তী অনুষ্ঠানটো আমি কেনেধৰণে পালন কৰিম, এই কাৰ্যসূচীৰ প্ৰস্তুতি সম্পৰ্কত আমাৰ আজিৰ সভাখন আলোচনা হ'ব। সেই বস্তুটো আমি কৰিব লাগিব। আৰু এই কাৰ্যসূচীটোৰ জৰিয়তে যে আমি 2 অক্টোবৰত কৰিম, এই 2 অক্টোবৰৰ পিছত আকৌ আমি বহিতা আৰু সেইদিনা আমি পুৰুষ মহিলা উভয়ে একেলগে ওলাই আহি আমি বাসপথৰ চাফ চিকুণতাৰ অলপ কাম কৰোঁ। সেইদিনা অলপ লাগিলে সেইদিনা অলপমান চাহপানী খোৱাৰো আমি ব্যৱস্থা কৰোঁ। তাৰপিছতে মহাত্মা গান্ধীৰ প্ৰতিও বৃক্ষৰোপণৰো এটা কাৰ্যসূচী ল'ব পাৰি। গতিকে এনেকৈ বহুত বেছি শ্ৰদ্ধাটো আচলতে চাফ চিকুণতাৰ জৰিয়তে ফটোত মালা দি শ্ৰদ্ধাঞ্জলি জনোৱাতকৈ আমি স্বচ্ছতাৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনালে তেখেতৰ আত্মাই সঁচাই শান্তি পাব। গতিকে আমি তেনেকৈ থুলমূলকৈ ভাবিছোঁ। আৰু যদি আমি গোটেই গাঁওখনত এই অভিযানটো হয়, লাগিলে আমি অংশ হিচাপে গ্ৰুপ হিচাপে কৰিব পাৰি। গোটেই গাঁওখন আমাৰ পৰিষ্কাৰ ব্যৱস্থা এটা হ'ব লাগে, আৰু গোটেই গাঁওখন আমি যোৱাটো হ'ব লাগে, এটা জাগৰণতা হ'ব। লগতে মহাত্মা গান্ধীৰ আমাৰ ফটোখনৰ ব্যৱস্থা আছে, তাত আমি শ্ৰদ্ধাঞ্জলি অকণমান কৰিব লাগিব। গোটেই গাঁওখন ঘূৰিব লাগিব আৰু কথা হ'ল গ্ৰুপ হৈ এতিয়া ৰাস্তাৰ মানুহকেইটা একেবাৰে ইয়ালৈকে আহিব নালাগে, আমাৰ ইয়াতে বহি পেলাই ইটো বা তেনেকৈ সকলোৰে দায়িত্বটো হ'ল নিজে কথাটো জানি চলি নহয়, আমাকো জনাব লাগিব, কথাটো জনাব লাগিব। আৰু গোটেইখিনি মানুহ প্ৰতিটো পৰিয়াল যাতে আহে। মূল কথাটো আমাৰ সেইটো খবৰ নাপাওঁ বুলি কয় বহুত মানুহে।